আজি আমি সকলোৱে জ্ঞাত হয় 2025 চন ইংৰাজী নৱবৰ্ষ প্ৰথম দিন আৰু প্ৰথমখন সেইখিনি সময়ত কোকৰাঝাৰ জিলা দুলাৰায় বাথৌ গৌতমে নিজৰ যি বাথৌ থানচালি এই বাথৌ থানচালিৰ গৃহ নিৰ্মাণ ইতিমধ্যে কেতিয়াবা সম্পূৰ্ণ হৈছে। ইয়াত কিন্তু এটা কাম বাকী আছিলে, যিটো মানে আসন বুলি কোৱা হয় স্থাপনা। এই আসন আজি ইয়াত উদ্বোধন কৰা হৈছে আৰু এই উদ্বোধনৰ লগত সংগতি ৰাখি আজি কোকৰাঝাৰ জিলা দুলাৰায় বাথৌ গৌতমে এই বাথৌ থানচালিত এটা সমূহীয়া মানে প্ৰাৰ্থনা ইয়াত আৰজ ইয়াত আয়োজন কৰা হৈছে। এই আৰজত প্ৰাৰ্থনাত মই অংশগ্ৰহণ কৰিছোঁ। সঁচাকৈ আমি বিদ্যাৰবাসী তথা অসমবাসী আমি সকলোৱে জ্ঞাত হয় 2020 চনৰ যিটো 27 জানুৱাৰী যি বিদ্যাৰ ৰেকৰ্ড, এই বিদ্যাৰ ৰেকৰ্ডত ইয়াত যি সমগ্ৰ বিদ্যাৰ অঞ্চল লগতে অসমতো আমি যি এটা শান্তি বিৰাজ কৰা আমি পৰিলক্ষিত হৈছোঁ, আমি দেখিছোঁ। আৰু এই যি এটা শান্তি, এই শান্তি আহি থকা সময়ত আমাৰ যি মানে স্থায়ী হয়, দীৰ্ঘম্যাদী হয় আৰু আমাৰ যিখিনি ইয়াত বিদ্যাৰ অঞ্চলত যিখিনি বিভিন্ন জাতি জনগোষ্ঠী ইয়াত বসবাস কৰে, আমি ভাতৃত্ববোধেৰে আগবাঢ়ি যাব পাৰে আৰু বিদ্যাৰ অঞ্চলত সৰ্বাংগীন উন্নয়ন ইয়াত আনিব পাৰে। নিশ্চয় আজি যি এই প্ৰাৰ্থনাত মই অংশগ্ৰহণ কৰি নেদেখাজনৰ ওচৰত মই এইটোকে প্ৰাৰ্থনা জনাইছোঁ যে আহি থকা সময়ত আমাক বুঢ়াই বাথৌৱে আমাক শক্তি বুঢ়াই বাথৌৱে আমাক আশীৰ্বাদ কৰিব আৰু বুঢ়াই বাথৌৰ আশীৰ্বাদ লৈ নিশ্চয় আমি আগবাঢ়ি যাব পাৰিম। নৱবৰ্ষৰ প্ৰথমটো দিনত মই এইটোৱে ক'ব বিচাৰিম যে বিগত সময়ত আমি যিমানখিনি মানে আমি একেলগে বসবাস কৰিলোঁ, একেলগে আগবাঢ়িলোঁ, একেলগে থাকিলোঁ, আজি যি 2025 চনৰ আমি একেলগে থাকি একেলগে ইয়াত কাম কৰি আমি নিশ্চয় এই বিদ্যাৰ অঞ্চলৰ যিটো সৰ্বাংগীন উন্নয়ন আৰু যিটো শান্তি, এই স্থায়ী শান্তিৰ হকে আমি সকলোৱে মানে কাম কৰি যাম। ইয়াত সংবাদ মাধ্যমো ইয়াৰ পৰা মই মানে বাহিৰত ৰাখিব বিচৰা নাই। সংবাদ মাধ্যমৰ যিখিনি সংবাদকৰ্মীসকলো নিশ্চয় ইয়াত সহযোগ কৰিব আৰু আপোনালোকৰ যি সংবাদ মাধ্যমৰ জৰিয়তে বিদ্যাৰবাসীৰ লগতে অসমবাসী আৰু আমাৰ সমগ্ৰ মানে বিশ্ববাসীক মই শুভকামনা যাচিছোঁ আৰু আগন্তুক সময়ত আমি ভালে কুশলে যাব পাৰোঁ, নেদেখাজনে আমাক আশীৰ্বাদ কৰক, মই এইটোৱে মানে প্ৰাৰ্থনা জনাইছোঁ।